Hello everyone, welcome back to my YouTube channel. আজি আমি বিশেষ এফালে যাবলৈ ওলাইছোঁ। ক'ত গৈছোঁ এতিয়া নকওঁ, আপোনালোকক দেখুৱাই থাকি আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সেইফালেকে চাব। অ'কে, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে, আগলৈ চাই থাকিব। আমি এতিয়া বৰ্তমান ঘৰৰ পৰা ওলাই আহিছোঁ, মোৰ হাজবেণ্ড আৰু মই, আৰু আমাক থ'বলৈ আহিছিলে দাদা ষ্টেচনত থ'বলৈ যাব, আৰু ৰাস্তাতে আৰু 3জন উঠিব আমাৰ লগত। এই হৈছে শশাংকদা আৰু ঋতুপৰ্ণা দা, মোৰ হাজবেণ্ডৰ লগৰো হয়। আমি সকলো ষ্টেচনতে ফ্ৰেছ হৈ এতিয়া ৰাতিপুৱা শ্বিলঙলৈ বুলি যাত্ৰা আৰম্ভ হৈছে। ইয়াতে আমি খানাপাৰা হৈ শ্বিলঙলৈ যাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ, আৰু কেনেকুৱা পায় মোক শেষত জনাব। যিহেতু আমাৰ গাড়ীখনত বিভিন্ন ধৰণৰ গান বাজি গৈছিল, সেইবাবে কপিৰাইটৰ বাবে মাতবিলাক মিউট কৰি দিবলগীয়া হ'ল। আৰু মোৰ লগত যিহেতু মোৰ হাজবেণ্ডৰ লগৰ বহুতেই যেন আছিলে, সেইবাবে মই নতুনকৈ ভিডিঅ' ষ্টাৰ্ট কৰাৰ বাবে নিজে ভইচটো দিবলৈ অলপ অসুবিধা পালোঁ। সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'খিনি কৰি ৰাখোঁ, পাছতেই ভইচ অভাৰটো দি দিম আৰু। গতিকে চাব বুলি আশা কৰিলোঁ ভিডিঅ'টো। এতিয়া আমি মেঘালয়ত সোমালোঁ। দেখিছেনে বাৰু চাৰিওপাশৰ পৰিৱেশটো কিমান মনোমোহা। মেঘালয় বুলি ক'লে গোটেই পৰিৱেশটো সেউজীয়া, চবফালে সেউজীয়া, পাহাৰ এইবিলাকে আৰু বহুত ধুনীয়া পৰিৱেশটো, আৰু ইমান চাফ চিকুণ, দেখি মনটো একদম ভৰি যায় আৰু বহুত বেছি ধুনীয়া পৰিৱেশটো। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আগলৈ দেখিব কিমান ধুনীয়া মেঘালয়খন। আজি পৰিৱেশটো বহুত বেছি ধুনীয়া আছিলে। মাজে মাজে বৰষুণ, কিনকিনীয়া বৰষুণ, বৰ এটা ডাঙৰ বৰষুণো নহয়, আৰু মাজে মাজে অলপ অলপ ৰ'দ ওলায়। পৰিৱেশটো বহুত ধুনীয়া হৈ গৈছিলে। আপোনালোকে দেখিছেনে বাৰু, চাৰিওপাশে কেৱল সেউজীয়া সেউজীয়া সেউজীয়া, আৰু ৰাস্তাৰ কাষে কাষে কিছুমান ইমান ধুনীয়া ধুনীয়া সৰু সৰু ৱাটাৰফলছ আছিলে। সেইবিলাকত আমি যিহেতু নৰখিলোঁ, সেইবাবে আমি এতিয়া আহি বৰ্তমান শ্বিলঙত সোমালোহি। এতিয়া শ্বিলঙৰ পিনে গতি কৰি আছোঁ। আমি এতিয়া উমিয়াম লেক পালোহি। উমিয়াম লেকৰ ওচৰতে আমি ৰৈছিলোঁ, ৰৈ পেলাই অলপ ফটো মাৰিলোঁ চবেই, আৰু পৰিৱেশটো দেখিছেনে কিমান বেছি ধুনীয়া। তাত অলপ দেৰি ৰৈ ফটো মৰাৰ পিছত আমি আগলৈ আগুৱালোঁ। আমি শ্বিলঙৰ পুলিচ বজাৰলৈ যাম, তাৰ বাবে আমি আগবাঢ়িলোঁ। আমি শ্বিলঙৰ মেইন বজাৰলৈ গৈ থাকোঁতে, মেইন টাউনলৈ গৈ থাকোঁতে ৰাস্তাতে এটা ভিউ পইণ্ট পাইছিলোঁ উমিয়াম লেকৰ। আমি সেই ভিউ পইণ্টটো চাবৰ বাবে অলপ দেৰি ৰখিলোঁ, তাৰপাছত আকৌ শ্বিলঙৰ ফালে গতি কৰিলোঁ। আজি যিহেতু দুৰ্গা পূজা, আজি মহাষ্টমী হয়, সেইবাবে আমি ভাবিছিলোঁ শ্বিলঙত পূজা নাপাতে চাগে, কিন্তু আমি যেতিয়া গৈ পালোঁগৈ তেতিয়া গম পালোঁ শ্বিলঙত বহুত বেছি ডাঙৰকৈ পূজা পাতে। সেইবাবে আমি শ্বিলঙৰ মেইন টাউন পোৱালৈকে ইমানেই বেছি ট্ৰেফিক জাম আছিলে, কমেও 3.5 ঘণ্টামান শ্বিলং পোৱাতেই লাগি গৈছিলে। বহুত বেছি ট্ৰেফিক জাম আছিল, সেইবাবে আমি লাহে লাহে গৈ পাওঁতেই 3.5 ঘণ্টামান লাগি গৈছিল। সেইটো এটা অকণমান বিৰক্তিদায়ক অনুভৱ হ'ল। আগলৈ যোনে যদি পূজাৰ বন্ধত শ্বিলঙলৈ যাম বুলি ভাবে, তেতিয়া আমি এতিয়া বৰ্তমান শ্বিলঙৰ মেইন বজাৰ পালোহি, পুলিচ বজাৰ পালোহি। এইখন আছে শ্বিলঙৰ মেইন বজাৰ। ইয়াতে বিভিন্ন ধৰণৰ গৰম কাপোৰ, জোতা, চেণ্ডেলৰ পৰা ধৰি বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল
বস্তু সকলো ধৰণৰ বস্তু পোৱা যায়। আমিও অলপ বজাৰ কৰি ল'লোঁ ইয়াতে। বহুত ধুনীয়া ধুনীয়া চেণ্ডেল আছিলে, তো সেইবিলাক লৈ পূজাৰ বতৰ আছিলে যিহেতু, সেইবাবে বজাৰখনত বহুত বেছি ভিৰ আছিলে। এইবিলাক হৈছে শ্বিলঙৰ ট্ৰেডিশ্যনেল কিছুমান বস্তু, বাঁহ বেতেৰে আৰু কাঠেৰে সজোৱা। দেখিছেনে বাৰু কিমান বেছি ভিৰ। বহু সময় ইফালে সিফালে ঘূৰি ফুৰাৰ পাছত চাই চিতি লোৱাৰ পাছত আমাৰ যিহেতু ভোক লাগিলে, সেইকাৰণে খাদ্য গ্ৰহণ কৰিবৰ কাৰণে আমি এখন হোটেলত সোমালোঁ। খাই বৈ অহাৰ পাছত এনেকৈ ৰাস্তাৰ কাষতে শ্বিলঙৰে এগৰাকী থলুৱা ছোৱালী তেওঁক গীত পৰিৱেশন কৰি আছিলে। আমি এতিয়া বৰ্তমান আহিছোঁ শ্বিলঙতে থকা ৱাটছ লেকলৈ। বহুত ধুনীয়া পৰিৱেশ, চাৰিওফালে একদম চাফ চিকুণ আৰু কি ধুনীয়া পৰিৱেশ। দেখিছেনে বাৰু আপোনালোকে? ইয়ালৈ আহিলে আপোনালোকক ঘূৰি যাবলৈ মন নাযাব, ইমানেই ধুনীয়া পৰিৱেশ। খালি আমি বেছি সময় থাকিব নোৱাৰিলোঁ, কিয়নো আমি তাত থাকোঁতে বহুত বেছি বৰষুণ হ'ল, সেইবাবে আমি তাৰ পৰা সোনকালে গুচি আহিবলগীয়া হ'ল। আমাৰ যিহেতু বহুত বেছি ট্ৰেফিক হোৱাৰ কাৰণে শ্বিলং টাউন পোৱাতে বহুত দেৰি হৈ গ'ল, সেইবাবে আমি দিনৰ সময়ত কেথেড্ৰেল চাৰ্চলৈ যাব নোৱাৰিলোঁ। বৰ্তমান আমি তালৈকে গৈ আছোঁ। ব'লকচোন কি পাৰোঁ আপোনালোকক দেখাব। আমি বৰ্তমান কেথেড্ৰেল চাৰ্চ পাই গ'লোহি। আন্ধাৰ হৈ যোৱাৰ বাবে আপোনালোকক ভালকৈ হয়তো দেখুৱাব নোৱাৰিম, সেয়েহে যিমানকণ পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু পৰিৱেশটো বহুত বেছি ধুনীয়া আছিলে, কিন্তু আন্ধাৰ হৈ যোৱাৰ বাবে আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ। তাৰ বাবে আপোনালোকে বেয়া নাপাব আৰু এনেকৈ যি পাৰোঁ দেখুৱাইছোঁ। দেখিছেনে বাৰু? আন্ধাৰতে ইমান ধুনীয়া লাগিছে, ইমান বেছি ধুনীয়া পৰিৱেশ এটা সৃষ্টি কৰি ৰাখিছে। বহুত বেছি ধুনীয়া লাগিছে। দিনত হোৱাহেঁতেন আৰু কিমান ধুনীয়া লাগিলেহেঁতেন, কিন্তু দুখিত হৈছে দিনত আহিব নোৱাৰিলোঁ আৰু সেইবাবে আমি ভালদৰে ফটো উঠিবও নোৱাৰিলোঁ। তাৰ বাবে মনটোত এটা দুখ থাকি যাব, কিন্তু বহুত বেছি ধুনীয়া আছিল। নিজ চকুৰে যেতিয়ালৈকে আপোনালোকে নেদেখে তেতিয়ালৈকে বিশ্বাস কৰিব নোৱাৰি। বহুত বেছি ধুনীয়া আৰু বহুত বেছি বিশাল আছিলে পৰিৱেশটো। দেখিছেনে বাৰু কিমান ধুনীয়া? দিনত হোৱানে হয়তো বেছি ভালকৈ আপোনালোকক দেখাব পাৰিলোঁহেঁতেন, কিন্তু এতিয়া ৰাতি হৈ যোৱাৰ বাবে ভালদৰে মই দেখুৱাব নোৱাৰিলোঁ। এয়া হৈছে শ্বিলঙৰ ৰাস্তা, আৰু আমিবিলাক সকলো শ্বিলঙৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ। বহুত ট্ৰেফিক ইয়াত। অকণমান সময় ইফালৰ পৰা সিফালে যাবৰ কাৰণে বহুত বেছি ট্ৰেফিক হয়। চাই থাকক তেতিয়া ভিডিঅ'টো আৰু কি দেখাব পাৰোঁ। আমি এতিয়া পুলিচ বজাৰলৈ গৈ আছোঁ। অ'কে, এইটো হৈছে সন্ধিয়াৰ শ্বিলঙৰ পৰিৱেশ। আমি এতিয়া আছোঁ শ্বিলঙৰ পুলিচ বজাৰ। আপোনালোকক পুলিচ বজাৰ পৰিৱেশটো দেখাই আছোঁ। নাজানো বাকী সময়বিলাকত ইমান ভিৰ হয়নে নহয়, কিন্তু পূজা থকাৰ বাবে বহুত বেছি ভিৰ, বহুত বেছি ভিৰ। ইফালৰ পৰা সিফালে যাবলৈ অকণমান, আমি যিহেতু অচিনাকি জেগা সেইকাৰণে অলপ প্ৰব্লেম হ'ল। এনেই কিন্তু পৰিৱেশটো বহুত বেছি ধুনীয়া লাগিছিল।
আজিলৈ ইমানতে ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'বিলাক ৰেগুলাৰ পাই থকাৰ বাবে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ।